নমস্কাৰ সকলোকে। আজি মই এফালে বনাব লৈছোঁ নিম তিতা পাতৰ এটা পিটিকা আলুৰ লগত। চাই থাকক ভিডিঅ'টো। এইফালে নিম পাতখিনি মই প্ৰথমে এৰাই লৈছোঁ। কোনে কোনে নিম পাত তিতা খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। এইফালে ছোৱালীজনী এৰাই আছে পাতখিনি, এৰাই ভালদৰে ধুই ল'ম। আৰু এইফালে আলু এটা কাটি ল'লোঁ, ভাততে দি দিছোঁ। ভালকৈ ধুই লৈছোঁ। ধুই লোৱাৰ পাছত এতিয়া টাৱাখনতে মই এইখিনি গৰম কৰি ল'ম। এতিয়া গৰম হৈ যাব, ধুনীয়াকৈ যেতিয়া পানীখিনি শুকাই যাব, ধুনীয়া মচমচীয়া হৈ যাব। তাৰপাছত মই ধুনীয়াকৈ শুকাই গ'ল পাতখিনি। টাৱাখনতে এনেকৈ গৰম কৰি ল'লোঁ। পাতখিনি ধুনীয়াকৈ ভাঙি ল'ম। পূৰা মচমচীয়া হৈ আছে। এতিয়া এনেকৈ ভাঙি দিলে মানে বহুত ধুনীয়া গুড়া হৈ যায়। দেখিছেনে ইমান ধুনীয়া হৈ গৈছে গুড়া। তথাপিতো মই এতিয়া এইখিনি অকণমান খুন্দি ল'ম, একেবাৰে মিহি কৰি ল'ম। তেতিয়াহে আলুৰ লগত পিটিকা বনালে খাই ভাল লাগে। নহ'লে অকণমান খুন্দি লওঁ। মানে খুন্দা হৈ গ'ল, ধুনীয়া গুড়ি হৈ গৈছে চাওকচোন। আৰু এইখন জলকীয়া তিনিটা মই পুৰি লৈছোঁ। আপোনালোকে কেঁচা জলকীয়া দিব পাৰে, কেঁচা জলকীয়া দিও ভাল লাগে খাবলৈ। মানে পাতখিনি গুড়া হৈ গ'ল। আৰু পিঁয়াজ এইডোখৰ কাটি লৈছোঁ মিহি মিহিকৈ। তাৰপিছত নিমখ অকণমান দি লওঁ। তাৰপৰা আলু বইল কৰা আলুটো একদম ভালকৈ পিটিকি লওঁ। সেইখিনি এনেকৈ পিটিকি ল'লে খাই বহুত ভাল লাগে। আপোনালোকে খাই চাবচোন, নিম পাত তিতা বহুত ভাল লাগে খাবলৈ। ইফালে পিটিকা হৈ গ'ল আমাৰ। এতিয়া ভাত বাঢ়ি ল'ম। এইফালে ভাতখিনি বাঢ়ি ল'লোঁ। আৰু এইফালে মাছ ফ্ৰাই কৰিছিলোঁ, মাছ লৈ লৈছোঁ। কণী বইল কৰিছিলোঁ, এইফালে কণী লৈছোঁ দুটা। এইফালে দাইল আৰু পিটিকা। ভিডিঅ' যদি ভাল পালে চাই